আমি দেওপানীৰ পৰা উভতি আহোঁতে গৰমপানী অভয়াৰণ্যত সোমাই আহিছিলোঁ। প্ৰথমতে আমি দুজনৰ কাৰণে টিকট কাটি ল'লোঁ। সৰু ল'ৰা ছোৱালীৰ কাৰণে বয়স অনুযায়ীহে প্ৰয়োজন হয়। আৰু ইয়াত লিখা আছে লংকাৰম ইকো টুৰিজিম পাৰ্ক। আৰু পিকনিক পাৰ্টি ইয়াত প্ৰহিবিটেড বুলি লিখা আছে, কিয়নো বনৰীয়া জীৱ জন্তুৰ কথা আছে। আৰু এইখন চালে আপোনালোকে ধৰিব পাৰিব ইয়াত কি প্ৰজাতিৰ জীৱ জন্তু পোৱা যায়। আমাৰ এফালে টিকট কটা হৈ গৈছে। টিকট কাটি লোৱাৰ পিছত আমি লাহে লাহে আগবাঢ়িছোঁ এখন পুৰণা দলঙৰ ওপৰেদি। আৰু এইখন হৈছে নাম্বৰ নৈ। এই নাম্বৰ নৈখনে বনাঞ্চলৰ মাজেদি গৈ হতাশীল জলপ্ৰপাতৰ সৃষ্টি কৰিছে বুলি কোৱা শুনিছোঁ। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আঁতৰি প্ৰকৃতিৰ মাজত ঠাই কটাবলৈ এইখন এখন সঁচাকৈ খুবেই উপযোগী ঠাই। ইয়াতে সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিবৰ কাৰণে এখন পাৰ্কৰো ব্যৱস্থা আছে, জুলনা আছে আপোনালোকে দেখিছে। আৰু জেগাডোখৰো খুবেই সুন্দৰ। ইয়াত চব বিভিন্ন ধৰণৰ গছ গছনিৰে ভৰা। ইয়াত নাহৰ, শিলিখা, ঔটেঙা আৰু বিভিন্ন ধৰণৰ মূল্যৱান বেলেগ বেলেগ প্ৰজাতিৰ গছবিলাক আছে। ইয়াৰ উপৰি নাহৰ ফুটুকী বাঘ, হৰপহু, শিয়াল, নেউল বা সুগৰি আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই আৰু হাতীৰ জাক আপোনালোকে ইয়াত দেখিবলৈ পাব। গোটেই পৰিৱেশটো চাওক, সঁচাকৈ কিমান সুন্দৰ। আৰু এইডোখৰতে আছে এজোপা খুব সম্ভৱ বগেনভেলিয়া। গোটেই গছজোপা চানি ধৰি আছে, দেখিবলৈ খুবেই সুন্দৰ হৈছে। আকৌ গৰমপানী অভয়াৰণ্যৰ উলুমা দলং। দলংখনত টাইৰনাৰো দেউতাক উঠিবলৈ গৈছিলে। অকণমান দূৰ গ'ল, টাইৰনাৰ বোলে ভয় লাগিলে। এখন দলংখন হিলি থাকে, মই অলপ দূৰলৈকে যাব পাৰিলোঁ। তাৰপিছত নামি অহাৰ পিছত ইয়াৰ যিডোখৰ পকা, সেই পকাডোখৰো হিলি থকাৰ নিচিনা লাগিলে। ভয়তে মই আঁতৰি গুচি আহিলোঁ। তো মোৰ ফটো উঠোৱা নহ'ল। মনতে ভাবি গৈছিলোঁ ৰীল এটা বনাম, কিন্তু সাহস নহ'ল। টাইৰনাৰো দেউতাকো আধা ৰাস্তাৰ পৰা উভতি আহিলে। চবচোন দেখিবলৈ ক'বা বাহিৰৰ জেগাৰ নিচিনা লগা নাইনে বাৰু? গোলাঘাট জিলাৰ পৰা 25 কিলোমিটাৰ দূৰত্বত কাৰ্বিআংলং জিলাত অৱস্থিত এই গৰমপানী অভয়াৰণ্য। এই অভয়াৰণ্য গাতে লাগি আছে পৃথিৱী বিখ্যাত গৰমপানী ঔহ। এই ঔহটোৰ চাৰিওফালে পুখুৰীৰ নিচিনাকৈ পকী বেৰ দিয়া আছে। আগতে চাকৈ নাছিলে, আগতে মানুহে ইয়াত গাও ধুৱে বুলি কোৱা শুনিছোঁ। এই ঔহটোৰ এটা বিশেষত্ব আছে। স্থানীয় লোকে কোৱা মতে ইয়াত যদি গা ধুৱে ছালৰ বিভিন্ন ৰোগবিলাক উপশম হয়। কিন্তু বৰ্তমানে ইয়াত নামিবলৈ মানা কৰা আছে। আমিও অকণমান হাতেৰে চুই চাইছিলোঁ ওপৰৰ পৰাই, কিন্তু একেবাৰে ওপৰৰ পৰা চালে ধৰিব পৰা নাযায়। হাতেৰে চুই চালেহে গৰমটো অনুভৱ কৰিব পৰা যায়। ইমান ধুনীয়া ঠাই, ৰীল এটা নবনোৱাকৈ পাৰি জানো? দেউতাকক কৈছিলোঁ ৰীল এটা মোক বনাই দিবা দেই। ওপৰৰ পৰা যিহে কেমেৰা ধৰিছে, আইঅ' মোৰ কেমেৰামেনজন। ক'ৰবাত যদি মোৰ বেৰিয়া দাঁতটো ওলাই আছে আৰু ক'ৰবাত কেতিয়াবা মোৰ চকু দুটা মুঠ খাই আছে। ৰীল মানে কাকো দেখুৱাব পৰা অৱস্থাত নাই।
এনেকৈ আমি প্ৰায় 40-45 মিনিটমান লাগিছে কিজান হাবিখন পাৰ হওঁতে। অৱশ্যে গৰম পানীৰ পৰা ইমান সময় নালাগে, অকণমান কম সময়তে আহি পালোহি। আৰু মই অলপ ভিডিঅ' এটা কৰি আপোনালোকক দেখাওঁ বুলিয়ে ভিডিঅ' কৰি আহিছিলোঁ। এনেতে হঠাতে ৰাস্তাটোৰ একেবাৰে কাষতে এই জাবৰৰ দৌম এটা আছে, চাবচোন। এই দৌমটোৰ কাষতে হাতীৰ জাক এটা আছিলে। এখেতে মন কৰা নাছিলে। প্ৰথমতে মানে ৰাস্তাৰ সিপাৰে হাতীৰ জাকটো আৰু আমি পাৰ হৈ আহিছোঁ। জাবৰৰ দৌমটো যে দেখিছে, জাবৰৰ দৌমটোৰ সিপাৰে জানেনে। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই।